বন্ধুসকল, বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম আৰু অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ এটা ভাইৰেল কল ৰেকৰ্ডিং। তেওঁলোকে সেই কল ৰেকৰ্ডিংটোত কি কথা পাতিছিল বন্ধুসকল শুনো আহকচোন। হেল্ল' হয় হেল্ল' হেল্ল' মই নয়ন নীলিমে কৈছোঁ। হয় কওক। কালিলৈ ছবি প্ৰিমিয়াৰ পাতিছোঁ গণেশগুৰি চিটি চেণ্টাৰ টিভিত। যদি সময় থাকে এবাৰ দেখা দিলে ভাল পাম। কাইলৈ প্ৰিমিয়াৰ নহয়, হয়, যাব পৰা হলে ভালে পালোহেঁতেন, কিন্তু মই একেবাৰে অসুস্থ হৈ আছো এইকেইদিন, একেবাৰে গা বেয়া। ভালকৈ কেয়াৰ ল'ব, ভালকৈ খাওক, হয় ভালকৈ শুৱক আৰু মোৰ ফালৰ পৰা আপোনালৈ বেষ্ট উইচেছ থাকিলে যাতে আপোনাৰ চিনেমাখন খুব সুন্দৰভাৱে চলে। ধন্যবাদ, থেংক ইউ। বন্ধুসকল, আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰক আৰু এটা কমেণ্ট কৰি জনাওক আপুনি অভিনেতা নয়ন নীলিম আৰু অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ অভিনয়বোৰ চাই কেনে পায়। আৰু যদি আপুনি আমাৰ এই চেনেলটোত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল কৰি থ'ব। তেতিয়া আপুনি আমাৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব আৰু আমাৰ এই চেনেলত আপুনি আগলৈ এনেকুৱাসমূহ ভিডিঅ' পাই থাকিব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে এৰিলোঁ।